हेलो फ्रेंड्स मैं अमित और आपलोके चाই আছে আল্টিমেট পৰ্ণকৰ। আজিৰ ভিডিঅ'টো অতি আকৰ্ষণীয় হ'ব কাৰণ মই এজন ব্যক্তিৰ কথা কম যদিও তেওঁ সাধাৰণ আপোনাৰ মোৰ দৰে, কিন্তু মোৰ দৃষ্টিত তেওঁ কোনো গুণে এজন হিৰোতকৈ কম নহয়। হয়, আজিৰ ভিডিঅ'টো হ'ল বিতোপন ডেকাৰ কথাৰে দেৱজিৎ লাহন এ ৰিয়েল হিৰো। এইজন হল বিতোপন ডেকা, ঘৰ গোলাঘাটত, কৰ্মসূত্ৰে এই গুৱাহাটীত থাকে। এই এজন ব্লাড বেংক টেকনিচিয়ান, লগতে এই এজন সুদক্ষ অভিনেতাও। এও বহুতো অসমীয়া ভিচিডি ধাৰাবাহিক কৰাৰ উপৰিও ভ্ৰাম্যমান থিয়েটাৰতো নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। এতিয়া আহো আজিৰ ভিডিঅ'টোৰ বিশেষ আকৰ্ষণ দেৱজিৎ লাহনলৈ। এইজনে হ'ল আমাৰ ৰিয়েল হিৰো দেৱজিৎ লাহন, ঘৰ ডিব্ৰুগড়ত, কৰ্মসূত্ৰে গোলাঘাটত থাকে। এও গোলাঘাট চিভিল হস্পিটেলৰ এজন লেবৰেটৰী টেকনিচিয়ান। এওক কিয় মই ৰিয়েল হিৰো বুলি ক'লোঁ সেইখিনি জানিবলৈ আহক বিতোপন ডেকাৰ কাষলৈ। বিতোপন ডেকাৰ কথাৰে দেৱজিৎ আৰু মই দুয়োজনে আগৰ পৰাই বহুত ভাল। দেৱজিৎৰ লগত মই সুদীৰ্ঘ 4টা বছৰ গোলাঘাট কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত একেলগে কাম কৰি আহিছোঁ। এই 4টা বছৰত আমাৰ দুয়োজনৰ মাজত এক ভাতৃত্ব আৰু বন্ধুত্বৰ এনাজৰী গঢ় লৈ উঠিছিল। বিতোপনে কৈছে, যদিও মই মোৰ কৰ্মৰ সূত্ৰে তেওঁক এৰি গুৱাহাটীলৈ আহিবলগীয়া হ'ল, আজিও কিন্তু আমাৰ সম্পৰ্কৰ এনাজৰীডাল আগৰ দৰেই হৈ আছে। হয়, এয়াই হ'ল প্ৰকৃত বন্ধুত্বৰ বান্ধোন। যদি দুয়ো আঁতৰে আঁতৰে আছে, তথাপিও কিন্তু এওঁলোকৰ বন্ধুত্বৰ সম্পৰ্ক অকণো কম হোৱা নাই। এয়াই হ'ল প্ৰকৃত বন্ধুত্বৰ ভাল পোৱা। বিতোপনে কৈছে, মানুহজন যথেষ্ট সহজ সৰল আৰু ত্যাগী মনৰ। আজি লাহন দাই আপোনাৰ বা মোৰ বাবে যিখিনি কৰিছে সেয়া সঁচাকৈয়ে শলাগিবলগীয়া। তেওঁ এখন সুখৰ সংসাৰ থকাৰ পিছতো আজি দিনে নিশাই গোলাঘাটৰ সেই কৰোণা ৰোগীকেইজনৰ লগত লাগি আছে। আজি যিকেইজন ৰোগী কৰোণা পজিটিভ হিচাপে নিশ্চিত হৈছে, সেইকেইটাৰ নমুনা সংগ্ৰহ কৰাৰ পৰা ধৰি সকলোখিনি তেওঁৰ দ্বাৰাই সম্পূৰ্ণ হৈছে। আপোনালোকে এটা কথা হয়তো নাজানে যে এটা লেবৰেটৰীত যিকোনো এটা নমুনা পৰীক্ষা কৰোঁতাজনতকৈ সেই নমুনা সংগ্ৰহ কৰাজনৰ ৰিস্ক সকলোতকৈ বেছি। তাতে আকৌ এই নমুনা সংগ্ৰহ কৰিব লাগিব ৰোগীজনৰ মুখৰ ভিতৰৰ পৰা, যাক কোৱা হয় থ্ৰট স্ৱাব। হয়, আপোনালোকে ঠিকেই শুনিছে। এবাৰ ভাবকচোন তেওঁৰ কৰ্ম কিমান ৰিস্কেবল। নিজৰ জীৱনৰ কথা অলপো নাভাবি তেওঁৰ দায়িত্ব কিমান সুচাৰুৰূপে পালন কৰি আছে। বিতোপনে আৰু কৈছে, যিটো সময়ত সাধাৰণ জনতাই এজনে আনজনৰ পৰা 1 মিটাৰ দূৰত্বত থাকিয়েই নিজকে সুৰক্ষিত বুলি ভাবিবলৈ জটিল হয়, তেনেস্থলত এজন কৰোণা ৰোগীৰ মুখৰ পৰা নমুনা সংগ্ৰহ কৰাটো কিমান জটিল হ'ব লাগিব এবাৰ ভাবি চাওক। কিমান সাহস আৰু ত্যাগী হ'ব লাগিব তেওঁ। বিতোপনে কৈছে যে এতিয়া তেওঁ হেনো কোৱাৰেণ্টাইনত আছে, যিহেতু এইটো স্বাস্থ্য বিভাগৰ নিয়ম। তেওঁ আক্ষেপো কৰিছে কাৰণ এতিয়াও কোনো নিউজ চেনেলে তেওঁক পৰিচয় কৰি দিয়া নাই বা এওঁৰ বাতৰিও প্ৰদৰ্শন কৰা নাই। সেয়ে বিতোপনে এওঁক ছ'চিয়েল মিডিয়াৰ যোগেদি পৰিচয় কৰাই দিছে। এতিয়া বুজি পালেনে দেৱজিৎ লাহনক কিয় মই ৰিয়েল হিৰো বুলি কৈছোঁ? এওঁলোকেহে সমাজৰ ৰিয়েল হিৰো, সমাজৰ ত্ৰাণকৰ্তা। এওঁলোকৰ কষ্ট আৰু সাহসক আমি মৰ্যাদা দিব জানিব লাগে। এওঁলোকৰ সমাজৰ প্ৰতি অৱদান অতুলনীয়। মই সকলো স্বাস্থ্যকৰ্মী তথা চিকিৎসকসকলক শতকোটি প্ৰণাম জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। এনেকুৱা ভিডিঅ'হে শ্বেয়াৰ হ'ব লাগে। মিমটো পোৱালি এতিয়াও শ্বেয়াৰ কৰে। ধন্যবাদ।